আৰু একমাত্ৰ চিৰিয়াখানাখনেই হ'ল অসম ৰাজ্যিক চিৰিয়াখানা। কিন্তু আজিৰ তাৰিখত ৰাজ্যিক চিৰিয়াখানাৰ অৱস্থা কেনে আছে ইয়াৰ জীৱ জন্তু? আহক আমি আপোনাক আজি লৈ যাম ৰাজ্যিক চিৰিয়াখানাৰ একেবাৰে ভিতৰ ভাগলৈ। প্ৰতিদিন টাইমৰ সাংবাদিকৰ সৰজমিন তদন্ত চিৰিয়াখানা। কেমেৰাত বন্দী অসম গৌৰৱ ৰাজ্যিক চিৰিয়াখানাৰ পয়ালগা অৱস্থা। চিৰিয়াখানাত এতিয়া চাবলগীয়া একোৱেই নাই। আপুনি ঘৰৰ কাষত দেখা জীৱ জন্তু কেইটামানেৰে জীয়াই ৰখা হৈছে চিৰিয়াখানাখনক। হতাশ হৈছে দৰ্শনাৰ্থী। চাওক এই দৃশ্য, চিৰিয়াখানাৰ প্ৰায়সমূহ গঁড়ালেই এতিয়া খালী। এবছৰ পূৰ্বে চিৰিয়াখানাত থকা একমাত্ৰ জিৰাফটোৰ মৃত্যু ঘটিছিল আৰু তাৰ পাছতেই চিৰিয়াখানাত জিৰাফ নোহোৱা হৈছিল আৰু এতিয়া বাকী ৰৈছেগৈ কেৱল গঁড়াল কেইটাহে। চিৰিয়াখানাত এতিয়া বাহিৰৰ মাত্ৰ দুটাই জন্তু। থকা কেইটাৰো অৱস্থা কাহিল। এসপ্তাহ ধৰি বেমাৰত সিংহ। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ গড়ৰ। কিন্তু এই ৰাজ্যিক চিৰিয়াখানালৈ আবণ্টন দিয়া হৈছে বছৰে বছৰে লাখ লাখ টকা। অথচ চিৰিয়াখানাৰ সৌষ্ঠৱ বৃদ্ধি এই পৰ্যন্ত হোৱা নাই। 4-5 বছৰ আগতে যিটো পৰিস্থিতি দেখিছিলোঁ আছাম ষ্টেট জুৰ, সেইটো পৰিস্থিতি বৰ্তমান নাই। আৰু বহুতো জন্তু আছিলে, হয়তো নামবোৰ মই পাহৰিলোঁ, কিন্তু সেই জন্তুবোৰ এতিয়া মানে দেখিবলৈ পোৱা নাই। একোৱেই নাই, নেদেখা বস্তু দেখাব পালে ল'ৰা ছোৱালী ভাল লাগে। আহক এইবাৰ চাওঁ চিৰিয়াখানাত চলা লুণ্ঠন ৰাজৰ আন এক দৃশ্য। এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আন এটা দৃশ্য। মোৰ বাওঁহাতে আপোনালোকে দেখা পাইছে এটা RCC ৰেষ্ট হাউচ আছে। ইয়ালৈ যিসকল দৰ্শনাৰ্থী আহে, দৰ্শনাৰ্থীসকলক জিৰণি ল'বৰ বাবে, কিছু সময় বহিবৰ বাবে ইয়াত এনেদৰে কংক্ৰিটৰ এটা ৰেষ্ট হাউচ বনোৱা হৈছিল। কিন্তু আজি হাবিয়ে সকলো হেঁচা মাৰি ধৰিছে। এতিয়া এনেকৈ হাবিৰ মাজত জহি খহি যাবলৈ লৈছে এইটো জিৰণি চৰাও। হয়, দৰ্শনাৰ্থীৰ বাবে নিৰ্মাণ কৰা এই জিৰণি ঘৰ এতিয়া পৰিত্যক্ত। ইয়াত জিৰাবলৈ জাৰি কৰা হৈছে নিষেধাজ্ঞা। চিৰিয়াখানাৰ এনে কৰ্তব্য আৰু পয়ালগা অৱস্থা দেখি হতাশগ্ৰস্ত ভিন্ন প্ৰান্তৰৰ দৰ্শনাৰ্থী। জীৱ জন্তুটো যিমান থাকিব তিমানেই ভাল বুলি ক'ব লাগিব। এতিয়া আগৰ সমান নাই মানে। মই সম্পূৰ্ণ জীৱ জন্তুবিলাক আছে বুলি শুনিছোঁ, তাৰপিছত চাম বুলি আহিছোঁ, কিন্তু আগতে কোৱাৰ মতে এতিয়া নাই আৰু তেনেকৈ আৰু। বন বিভাগৰ জয়ঢোল কোবাই এফালে পতা হৈছে বন মহোৎসৱ, আনফালে এইদৰে শেষ হ'বলৈ ধৰিছে অসমৰ গৌৰৱ। প্ৰশ্ন হয়, চিৰিয়াখানাৰ উন্নয়নৰ নামত আবণ্টিত ধন গৈছে কাৰ পকেটত? বন বিভাগক উন্নয়নৰ শিখৰলৈ নিম বুলি কেৱল দম্ভালিতে দায়িত্ব শেষ কৰিছে নেকি মন্ত্ৰী এটুৱা মুণ্ডাই? কিন্তু প্ৰতিদিন টাইমে ৰাইজৰ স্বাৰ্থত সদায় দায়বদ্ধ। পৰৱৰ্তী প্ৰতিবেদনত আমি ফাদিল কৰিম চিৰিয়াখানাৰ আন এক দুখ লগা ছবি। কেমেৰা পাৰ্চন জাহানু আৰু গণেশৰ সৈতে পাৰ্থপ্ৰতিম বৰুৱা আৰু বিমল ভূষণ মহন্ত, প্ৰতিদিন টাইম।